নমস্কাৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গসকল, আজিৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰেখা আৰু কোণৰ ওপৰত আমাৰ দ্বিতীয়টো ক্লাছ। ইয়াৰ আগত আমি সৰল ৰেখা, বক্ৰৰেখা, ৰেখাখণ্ড, ৰশ্মি আদিৰ বিষয়ে আলোচনা কৰিছোঁ। কোণ কেনেকৈ উৎপন্ন হয় সেই বিষয়ে আলোচনা কৰিছোঁ। আজিৰ ক্লাছটোত বিশেষকৈ আমি কোণৰ বিষয়ে আলোচনা কৰিম। বেলেগ বেলেগ কোণৰ বিষয়ে আলোচনা কৰিম, কোনটো কোণ কিমান ডিগ্ৰীত উৎপন্ন হয় সেই বিষয়ে আলোচনা কৰিম। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'বা, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আহা এতিয়া আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। যিহেতু কোণৰ বিষয়ে আলোচনা কৰিম, গতিকে কোণমান যন্ত্ৰটা লাগিবই আমাক। যদিও কোনোবাই কোণমান যন্ত্ৰৰ সহায়ত কেনেকৈ আঁকে সেইটো নাজানা তেন্তে চাই ল'বা, মই দেখুৱাই দিম ভালদৰে। মই ইয়াত কলমেৰে ব্যৱহাৰ কৰিম, তোমালোকে কিন্তু কাঠ পেঞ্চিলেৰে আঁকিবা বহীত। যাতে তোমালোকে ভালদৰে দেখা পোৱা তাৰ বাবে মই ভিডিঅ'টো অকণমান জুম কৰি দিছোঁ। এতিয়া যদি তোমালোকক কোৱা হয় যে এটা 90 ডিগ্ৰীৰ কোণ আঁকা, তাৰ বাবে তোমালোকে কি কৰিবা, কোণমান যন্ত্ৰটো ধুনীয়াকৈ ইয়াত পাৰি ল'বা। পাৰি লোৱাৰ পাছত ইয়াত এডাল চিধা লাইন এটা লিখিবা, এইডাল। তো এইডালৰ সমান সমানকৈ এটা তোমালোকে ফুট দি ল'বা, এইটো। তাৰে পাছত 90টো আছে ক'ত, এইটো মই ফুট দি লৈছোঁ ইয়াত, দেখিছা নিশ্চয়। তো 90টো আছে ইয়াত আমাৰ একদম চিধাই এইটো। তো এই 90ৰ দাগটোৰ ওপৰতো এটা ফুট দি ল'বা, এইটো দিছোঁ। তাৰে পাছত তোমালোকে এই চিধা চিন্তাল এইপাত আঁকি দিবা কোণমানৰ সহায়তে, আৰু এইপাত উঠাই এইখিনিত আঁকি ল'বা এনেকৈ। তো এইটো কোণক ক'ব 90 ডিগ্ৰী কোণ। যদি এতিয়া কোৱা হয় যে 60 ডিগ্ৰী কোণ এটা আঁকা, তাৰ বাবে তোমালোকে কি কৰিবা, একেই হ'ব। প্ৰথমে আমি কোণমান যন্ত্ৰটো ইয়াত পাতি ল'ম, তাৰে পাছত আমি কি কৰিম, এই চিনটোৰ সমান সমানকৈ ইয়াত আমি এটা ফুট দিম। তাৰপিছত 60 ডিগ্ৰী ক'ত আছে চাবা। এতিয়া চাবা কোণমান যন্ত্ৰত এই চাইডেৰে গ'লেও ইয়াত তোমালোকে 60 ডিগ্ৰী দেখিবা, আৰু এই চাইডেৰে হ'লে ওপৰত 60 ডিগ্ৰী আছে। কিন্তু এইটো আমি 120 ডিগ্ৰী আঁকিব লাগিলেহে আমি এই 60টোত আমি ফুটটো দিম। কাৰণ ইয়াত 0 আছে, 0, 1, 2, 3, 4, ইয়াত আমি তলৰ দাগকেইটাই চাই যাওঁ। 80, ইয়াত আমি 90 আঁকিছিলোৱে। তাৰে পাছত যেতিয়া বাঢ়ি বাঢ়ি যাবা তেতিয়া আমি 105, 120, 135, ইয়াত আছে 180 লৈ ইয়াত এনেকৈ আমি এই কোণমান যন্ত্ৰডালত পাম। তো 60 হ'লে এতিয়া কি পালোঁ আমি, তো 60 ডিগ্ৰী কোণ আঁকিব লাগিলে আমি কি কৰিব লাগিব, আমাৰ ইয়াত আমি ফুটটো দি লৈছোঁ, এইটো নহ'ব এইটো হ'ব। তো ইয়াত তোমালোকে এটা ফুট দিবা, এইটো। তাৰে পাছত আমি এনেকৈ টানিম, আৰু এই ফুটটোৰ পৰা এই ফুটটোলৈ টানি দিবা, এইটো হ'ব 60 ডিগ্ৰী কোণ। ঠিক তেনেকৈ যদি 30 ডিগ্ৰী আঁকিব লাগে তেন্তে আমি এইটো চাইডে আঁকিলোঁ, ইয়াত ফুট দি লৈছোঁ। 30টো আছে আমাৰ ক'ত, ইয়াত আছে। তো ইয়াত মই এটা ফুট দি লৈছোঁ, এই চিনডাল এইফালে টানিম, আৰু তাৰ পাছত সেইটো লগ লগাই দিম। এইটো হ'ব আমাৰ 30 ডিগ্ৰী কোণ। নিশ্চয় বুজি পাইছা। তাৰে পাছত ধৰা মই 120 ডিগ্ৰী আঁকিব লাগিল, তো মই আকৌ কোণমান যন্ত্ৰডাল ইয়াত আনি লৈছোঁ, ইয়াত এটা মই ফুট দি লৈছোঁ। 120 ডিগ্ৰী হ'লে মই কৈছিলোঁৱে 90 ডিগ্ৰীতকৈ ডাঙৰ চাইডটোৰ এইফালে আহিব। তো এইটো হৈছে 120 ডিগ্ৰী, ইয়াত মই এটা ফুট দি লৈছোঁ, এইডাল ইয়াত টানি দিছোঁ, আৰু এই ফুট দুটা মই লগ লগাই দিম। এইটো হৈছে আমাৰ 120 ডিগ্ৰীৰ কোণ। এতিয়া যদি তোমাক কয় যে 180ৰ কোণ আঁকিব লাগে, তেতিয়া কি কৰিবা, একদম চিধাকৈ এডাল চিন টানি দিবা। কাৰণ তোমালোকে যদি দেখা কোণমান যন্ত্ৰত এইটো হৈছে 180 ডিগ্ৰী, গতিকে 180 ডিগ্ৰী একদম চিধা চিন। তাত তোমালোকে কি কৰিবা, এনেকৈ এটা দিবা, দি এইটো লিখিবা 180 ডিগ্ৰী, এইটো। যেতিয়া মই এই কোণকেইটা আঁকিলোঁ, এই কোণকেইটাৰ কিন্তু এটা নিৰ্দিষ্ট নামো থাকে। তো এতিয়া আমি এই নামকেইটা শিকিম ইয়াত। তো যিটো 90 ডিগ্ৰী কোণ আমি আঁকিছিলোঁ, এই কোণটোক কোৱা হয় সমকোণ বুলি। নব্বৈ ডিগ্ৰী কোণটোৰ নাম হৈছে সমকোণ। তাৰে পাছত আমি 90 ডিগ্ৰীতকৈ সৰু কোণ দুটা আঁকিছিলোঁ, 60 ডিগ্ৰী, 30 ডিগ্ৰী, 45 হ'ব পাৰে, 55 হ'ব লাগে পাৰে, 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তো 90 ডিগ্ৰীতকৈ যিবিলাক কোণৰ মান সৰু, সেই কোণবোৰক কোৱা হয় সূক্ষ্ম কোণ। মই জুমটো অলপ নোহোৱা কৰি লওঁ। তাৰ পাছত আমি আঁকিছিলোঁ 120 ডিগ্ৰীৰ কোণ এটা, যি কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু, সেই কোণক কোৱা হয় স্থূল কোণ। তোমাক কি হ'ব লাগিব, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব, ধৰি ল'লোঁ কোণটো x, আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তো তাক কোৱা হ'ব স্থূল কোণ। সূক্ষ্ম কোণ হ'ব লাগিলে কি হ'ব লাগিব, 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, অৰ্থাৎ x ইজ স্মলাৰ দেন 90 ডিগ্ৰী হ'ব লাগিব। আৰু সমকোণ হ'ব লাগিলে আমাৰ কি হ'বলগীয়া আছিল, x ইজ ইকুৱেল 90 ডিগ্ৰী। এইটো এক্সৰ মান 90 ডিগ্ৰী হ'লে সমকোণ, যদি এক্সৰ মান 90 ডিগ্ৰীতকৈ সৰু হয় তেন্তে সূক্ষ্ম কোণ, যদি 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত হয় তেন্তে স্থূল কোণ। তাৰে পাছত আহিল সৰল কোণ। যি কোণৰ মান হয় 180 ডিগ্ৰী, তাক আমি সৰল কোণ বুলি কওঁ। তো এই কোণটোৰ নাম হ'ব সৰল কোণ, x ইকুৱেল 180 ডিগ্ৰী। নিশ্চয় ইয়ালৈকে তোমালোকে বুজি পাইছা।
তাৰ পিছত এটা কোণ আহিব প্ৰবৃদ্ধ কোণ প্ৰবৃদ্ধ কোণ হ'ব লাগিলে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়া আমি পাম প্ৰবৃদ্ধ কোণ এতিয়া যদি আমি প্ৰবৃদ্ধ কোণ এটা আঁকিব লাগে তেন্তে কেনেকৈ আঁকিম তো চাই ল'বা তো কোণমান যন্ত্ৰডালেৰে মই এডাল চিন দি লৈছোঁ এইটো তাৰ পাছত মই কৈছিলোঁ আমি যেতিয়া কোণমান যন্ত্ৰৰে আঁকিম 90তকৈ সৰুখিনি কি হ'ব আমাৰ সূক্ষ্ম কোণ 90 হ'লে সমকোণ 90তকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এইখিনি হ'ব স্থূল কোণ 180 ডিগ্ৰীৰ সমান এইখিনি হ'ব আমাৰ 180 ডিগ্ৰী হ'লে হ'ব সৰল কোণ এতিয়া লাগে 180 ডিগ্ৰীতকৈ ডাঙৰ অৰ্থাৎ আমি তলৰ চাইডে আহিম আৰু 360 ডিগ্ৰীতকৈ সৰু তো আমি তলৰ চাইডে আহিলে আমি কোণমানডাল ল'ম এইবাৰ এনেকৈ তো কিমান আমি আঁকিব লাগিব ধৰা আমাক আঁকিব দিছে 210 ডিগ্ৰী তো 180 ডিগ্ৰীৰ লগত 30 যোগ কৰিলে আমি 210 পাম এইটো 180 ডিগ্ৰী হৈয়ে আছে আমাৰ তো তাৰে লগত আমি 30 অৰ্থাৎ ইয়ালৈ আহিম তো ইয়াত এটা তোমালোকে ফুট দি ল'বা তাৰ পাছত এইখিনি লগ কৰি দিবা এইটো হ'ব 210 ডিগ্ৰী কোণ যিহেতু 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ সৰু ইয়াক কোৱা হ'ব প্ৰবৃদ্ধ কোণ নিশ্চয় বুজি পাইছা তাৰ পিছত আহে সম্পূৰ্ণ কোণ যি কোণৰ মান হয় 360 ডিগ্ৰী তাক কোৱা হয় সম্পূৰ্ণ কোণ এতিয়া সম্পূৰ্ণ কোণ হ'ব লাগিলে আমি কি কৰিব লাগিব আমি পালো এইটো হৈছে আমাৰ 180 ডিগ্ৰীতকৈ ডাঙৰ গতিকে আমি এনেকৈ আহি থাকিব লাগিব এনেকৈ আহি যেতিয়া আমি ইয়াত লগ হ'ম আৰু তেতিয়া আমি সম্পূৰ্ণ 360 ডিগ্ৰী ঘূৰিম অৰ্থাৎ আমি জানো আগৰ পৰাই যে বৃত্ত এটা 360 ডিগ্ৰী হৈ থাকে গতিকে আমি যদি 360 ডিগ্ৰী আঁকিব লাগে তো তেতিয়া আমি কি কৰিব পাৰো এডাল চিন আঁকিবা আঁকি আমি কি কৰিম এনেকৈ এইটো ঘূৰাই দিম অৰ্থাৎ আমাৰ এইটো বৃত্ত হ'ব লাগিব এই গোটেইখিনি কি হ'ব আমাৰ 360 ডিগ্ৰী এইটো হ'ব সম্পূৰ্ণ কোণ তাৰ পিছত আৰু এটা কোণ পাম সেই কোণটোক কোৱা হ'ব পূৰক কোণ ইমান সময় আমি এটা কোণ আঁকি আছিলোঁ এতিয়া পূৰক কোণ হ'ব লাগিলে কিন্তু আমি দুটা আঁকিব লাগিব ধৰি ল'লো x এটা কোণ আৰু y এটা কোণ দুইটা কোণৰ যদি যোগফল আমাৰ কি হয় 90 ডিগ্ৰী হয় তেতিয়াহে পূৰক কোণ যদি এটা কোণে 90 ডিগ্ৰী হয় তেতিয়া সমকোণ হ'ব যদি দুটা কোণৰ যোগফল আমাৰ 90 ডিগ্ৰী হয় তেন্তে হ'ব সেইটো পূৰক কোণ তো ধৰা তোমাৰ কি হ'ব পাৰে 60 ডিগ্ৰীৰ কোণ হ'ব পাৰে এটা আৰু এটা 30 ডিগ্ৰী হ'ব পাৰে তো তেতিয়া এই দুটা কোণৰ যোগফল যেটো 60 30 আমি 90 পাম গতিকে এইটো হ'ব পূৰক কোণ তো তোমাৰ 45 45 হ'ব পাৰে 50 40 হ'ব পাৰে তো এনেকৈ কেতিয়াবা কুৱেশ্যন দিয়া থাকে যে এটা কোণ আমাৰ 55 ডিগ্ৰী দিয়া আছে তো পূৰক কোণ হ'বলৈ হ'লে আনটো কোণ আমাৰ কি হ'ব তো এটা কোণ যদি আমাৰ দিয়া থাকে 55 ডিগ্ৰী তো আনটো কোণ তেতিয়া কি হ'ব তো তেতিয়া তোমালোকে কি কৰিবা ধৰি ললো আনটো কোণ a তো x plus a ইকুৱেল আমাৰ 90 ডিগ্ৰী হ'ব লাগিব x ৰ মান আমাৰ দিয়া আছে 55 ডিগ্ৰী প্লাস a ইকুৱেল 90 ডিগ্ৰী তো a ইকুৱেল কি হ'ব 90 পৰা আমি 55 টো বিয়োগ কৰি দিম তো এৰ মান আমি পাম 35 অৰ্থাৎ বেলে আনটো কোণ আমাৰ হ'ব লাগিব 35 ডিগ্ৰী তেতিয়া আমি এটা পূৰক কোণ পাম তো নিশ্চয় পূৰক কোণৰ সংজ্ঞাটো বুজি পাইছা তোমালোকে এইবাৰ আহিম আমি সম্পূৰক কোণলৈ আগতে আমি পাইছো যদি এটা কোণৰ মান 180 ডিগ্ৰী হয় তেন্তে সেই কোণটোক কোৱা হয় সৰল কোণ এতিয়া দুটা কোণৰ মান যদি 180 অৰ্থাৎ দুটা কোণ যদি আমি যোগ কৰিলে 180 ডিগ্ৰী পাও তেতিয়া তাক ক'ব সম্পূৰক কোণ বুলি তো ধৰি ললো আমাৰ এটা কোণ দিয়া আছে 100 ডিগ্ৰী 100 হলে আমাৰ এইটো হ'ব তো আমাৰ সম্পূৰক কোণ হ'ব লাগিলে আমাৰ কি হ'ব লাগিব আনটো কোণ 80 ডিগ্ৰী 100 যোগ 80 আমাৰ 180 তো দুটা কোণৰ যোগফল যদি আমি কি পাও 180 ডিগ্ৰী পাও তেন্তে তাক কোৱা হয় সম্পূৰক কোণ এইটো হ'ব 80 ডিগ্ৰী ধৰি লোৱা কুৱেশ্যন দিয়া আছে যে x ইকুৱেল 120 ডিগ্ৰী তো আমি উলিয়াব লাগে ইয়াৰ সম্পূৰক কোণ কোনটো হ'ব অৰ্থাৎ y ইকুৱেল কিমান হ'ব তো আমি কি কৰিব লাগিব x plus y সমান 180 ডিগ্ৰী কৰিব লাগিব x ৰ মান আমাৰ দিয়াই আছে 120 ডিগ্ৰী plus y ইকুৱেল 180 ডিগ্ৰী এতিয়াতে y ইকুৱেল 180 minus 120 ইকুৱেল 60 ডিগ্ৰী অৰ্থাৎ আমি y টো কি পাম 60 ডিগ্ৰী এতিয়া এটা কোণ পাম সেইটোৰ নাম হৈছে সন্নিহিত কোণ ধৰি ললো মই এটা কোণ আঁকি লৈছো 60 ডিগ্ৰীৰ তো এই কোণটোৰ নাম মই দি লৈছো এ অ বি কোণ তো
তো এতিয়া আন এডাল ৰেখাই এ ও বি কোণক যদি মাজেৰে সন্নিহিত কৰে অৰ্থাৎ কাটি দিয়ে, ধৰিলো এই ৰেখাডালৰ নাম হৈছে অ চি ৰেখাডালে এ ও বি কোণক মাজেৰে সন্নিহিত কৰিছে, তেন্তে এই কোণটোক কোৱা হ'ব সন্নিহিত কোণ। অৰ্থাৎ ইয়াৰ দুটা কোণ উৎপন্ন হৈছে এ ও চি আৰু চি ও বি। ইয়াৰ পৰা কি বুজিম আমি, সন্নিহিত কোণ হ'বলৈ হ'লে আমাৰ শীৰ্ষবিন্দু এটা হ'ব লাগিব আৰু এডাল সাধাৰণ বাহু, অৰ্থাৎ এ ও চি কোণতো অ চি বাহুডাল আছে আৰু চি ও বি কোণতো অ চি বাহুডাল আছে। গতিকে যদি শীৰ্ষবিন্দু এটা হয় আৰু দুটা কোণৰ মাজত এডাল সাধাৰণ বাহু থাকে, তেন্তে তাক কোৱা হয় সন্নিহিত কোণ। তো সন্নিহিত কোণ এনেকুৱা হ'ব পাৰে, ধৰা এটা 180 ডিগ্ৰীৰ কোণ দিয়া আছে এ ও বি, তো তাত অ চি ৰেখাই সন্নিহিত কৰিছে। তো ইয়াত আমি এইটো এটা কোণ পাম, এইটো এটা কোণ পাম, এ ও চি চি ও বি। তো ইয়াত অ'টো শীৰ্ষবিন্দু দুইটা কোণৰে আৰু অ চি দুইটা কোণৰে সাধাৰণ বাহু, গতিকে এইটোও সন্নিহিত কোণ হ'ব। তাৰ পাছত ধৰি লোৱা মই এনেকৈ এটা কোণ আঁকিলো, 40 ডিগ্ৰীৰ কোণ এটা মই আঁকি লৈছো এ ও বি। তাৰে পাছত মই এইখিনিত মই আৰু এটা কোণ আঁকিছো চি, আৰু এইটো ডি। এইটো এটা কোণ, এইটো এটা কোণ। এতিয়া চাবা এই কোণটো সন্নিহিত হ'বনে নহ'ব। তো ইয়াৰ এই কোণটোৰ কাৰণে আমি কৈছিলো যে সন্নিহিত কোণৰ এটা শীৰ্ষবিন্দু এটা হ'ব লাগিব আৰু এডাল সাধাৰণ বাহু থাকিব লাগিব। কিন্তু ইয়াৰ কাৰণে কি হ'ব, শীৰ্ষবিন্দু অ হয় জানো, এইটো কোণত অ শীৰ্ষবিন্দু আছে, কিন্তু এইটো কোণৰ কাৰণে শীৰ্ষবিন্দুটো হৈছে ডি। আৰু সাধাৰণ বাহু হ'ব লাগিলে এডালে বাহু হ'ব লাগিব, কিন্তু এই কোণটো এ ও বি কোণত আমাৰ বাহুডাল আছে অ এ আৰু চি ডি এ কোণত আমাৰ বাহুডাল আছে চি ডি, গতিকে সাধাৰণ বাহু ইয়াত নাই, গতিকে এই কোণটো সন্নিহিত নহয়। তাৰ পিছত আমি শিকিম ৰৈখিক জোৰৰ বিষয়ে। ৰৈখিক জোৰ হ'ব লাগিলে আমাৰ দুটা কোণ সন্নিহিত হ'ব লাগিব আৰু এটা আনটোৰ সম্পূৰক হ'ব লাগিব। তো সন্নিহিত আমি পাইছিলো, সন্নিহিত হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিছিল, এটা শীৰ্ষবিন্দু হ'ব লাগিব, সেই শীৰ্ষবিন্দুটোৰ পৰা আমাৰ দুটা কোণ উৎপন্ন হ'বলগীয়া আছিল। কোণৰ মান যিকোনো হ'ব পাৰে। তো দুটা কোণ যদি উৎপন্ন হয় তেন্তে তাক আমি কৈছিলো সন্নিহিত বুলি। আৰু সম্পূৰক আমি কি পাইছিলো, যদি দুটা কোণৰ মাপ আমাৰ কি হয় 180 ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ দুটা কোণৰ যোগফল আমি 180 ডিগ্ৰী যদি পাওঁ তেন্তে আমি কি ক'ম, তাক সম্পূৰক কোণ। তো ৰৈখিক জোৰ হ'ব লাগিলে আমাৰ সন্নিহিত হ'ব লাগিব, সম্পূৰকো হ'ব লাগিব। ৰৈখিক জোৰ কোণবোৰ দেখাত এনেকুৱা হ'ব। এইটো 45। ইয়াত এটা মই 45 ডিগ্ৰী এংগলৰ এটা কোণ আঁকিছো। তো বাকীটো আমাৰ যিহেতু এইটো 180 হয়, তো বাকী কোণটো আমাৰ কিমান হ'ব, 135 ডিগ্ৰী। ইয়াত এইটো আমি অ বুলি ধৰি ললো। তো বি ও চিৰ মান হৈছে 45, এ ও চিৰ মান হৈছে 135। তো এইটো এটা সম্পূৰক কোণ হয়, 135 প্লাছ 45 180 ডিগ্ৰী সম্পূৰক, আৰু সন্নিহিত হয় যিহেতু ইয়াৰ শীৰ্ষবিন্দু এটা আৰু অ চি সাধাৰণ বাহু। তো এনেকুৱা যদি হয়, যদি সন্নিহিত আৰু সম্পূৰক দুইটা কোণে থাকে, তো তেতিয়া আমি তাক ক'ম ৰৈখিক জোৰ বুলি। যদি এনেকুৱাকৈ দিয়া থাকে, ধৰি ললো এইটো 60 ডিগ্ৰী আৰু এইটো 120 ডিগ্ৰী। 120 প্লাছ 60 এইটো কি হয়, 180 হ'ব, গতিকে সম্পূৰক কোণ হ'ব। কিন্তু ই সন্নিহিত নহয়, কাৰণ সাধাৰণ বাহু আমাৰ এডাল নহয়, দুডাল আছে আমাৰ ইয়াত বাহু। তো সাধাৰণ বাহু যিহেতু এডাল নহয়, গতিকে ই সন্নিহিত নহয়, গতিকে ই ৰৈখিক জোৰো নহয়। ৰৈখিক জোৰ হ'ব লাগিলে সন্নিহিত প্লাছ সম্পূৰক দুইটা হ'ব লাগে। নিশ্চয় ইয়ালৈ বুজি পাইছা। তাৰ পাছত আমাৰ আৰু এটা সৰু আছে কোণ, তাক কোৱা হয় বিপ্ৰতীপ কোণ বুলি বা বিপৰীত কোণ। তো বিপ্ৰতীপ কোণ হৈছে যদি দুডাল ৰেখাই কটাকটি কৰে তেন্তে আমি চাৰিটা কোণ উৎপন্ন হ'ব। সেইটো আগতে পাইছিলো, আগৰ ক্লাছত মই ইয়াৰ বিষয়ে কৈছো। ধৰি ললো এইটো এ কোণ, এইটো বি, এইটো চি, এইটো ডি। এতিয়া এ কোণৰ একদম বিপৰীতে কোণটো আছে চি কোণ, গতিকে এ কোণৰ বিপৰীত কোণ কি হ'ব, চি হ'ব। বি কোণৰ বিপৰীতে কোণ আছে ডি কোণ, গতিকে বি কোণৰ বিপৰীত কোণ কি হ'ব, ডি হ'ব। আৰু এটা কথা, যেতিয়া বিপৰীত কোণবোৰ আমি পাম তেতিয়া বিপৰীত কোণবোৰ সদায় সমান হয়, অৰ্থাৎ এ কোণ সমান চি কোণ হ'ব আৰু বি কোণ সমান ডি কোণ হ'ব। নিশ্চয় কোণৰ ইয়ালৈকে বুজি পাইছা তোমালোকে। যদি বুজি কিবা পোৱা নাই তেন্তে কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ক্লাছবোৰ সময়মতে পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ভিডিঅ'টো শেষৰ লৈ চোৱাৰ বাবে ধন্যবাদ।